ফেচবুকত আপোনালোকে ৫০০০তকৈ অধিক ফ্ৰেণ্ডছ আপোনালোকে কেনেদৰে এড কৰিব সাইডৰ এটা স্ক্ৰীনশ্বট মই লগাই দিছোঁ যেনেকৈ যেতিয়া মই ৰিকুৱেষ্ট কনফাৰ্ম কৰিব যাওঁ যে আনএবল টু এড মোৰ ফ্ৰেণ্ডছ তাৰ তলতে লিখা আছে যে ইউ কেন হেভ আপ টু 5000 ফ্ৰেণ্ডছ অন ফেচবুক তাৰ লগতে সাইডত লিখা আছে যে ইউ উইল নিড টু ৰিমুভ সামৱান ফ্ৰম ইয়ৰ ফ্ৰেণ্ড লিষ্ট টু এড সামৱান নিউ ঠিক তেনেদৰে ইয়াতে কৈছে কি যে যেতিয়া আমি ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিব যাওঁ আনএবল টু এড মোৰ ফ্ৰেণ্ডছ তাৰ তলতে লিখা আছে যে ইউ কেন have up to 5000 friends on Facebook আমি কেৱল 5000 ফ্ৰেণ্ডছে আমি এড কৰিব পাৰিম একদম সিম্পল মোবাইল মই সাইডত থৈ দিছোঁ ঠিক আছে ধুনীয়াকৈ আপোনালোকক বুজাইছোঁ যে যেতিয়া আমি ফেচবুকত যেতিয়া ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিব যাওঁ বা কনফাৰ্ম কৰিব যাওঁ তো সেইটো ক্ষেত্ৰত আপোনালোকৰ তাত যদি এনে ধৰণৰ পপআপ যদি শ্ব' হয় যে আনএবল টু এড মোৰ ফ্ৰেণ্ডছ এই টাইপৰ যিটো পপআপ আপোনালোকৰ যদি শ্ব' হয় সেইটো ক্ষেত্ৰত জানিব যে আমাৰ 5000 ফ্ৰেণ্ড লিষ্ট ফুল হৈ গ'ল ঠিক আছে এতিয়া কওঁ যে মই আগতে বহুতবাৰ কৈছোঁ প্ৰতিটো ভিডিঅ' বা লাইভত মই কৈছোঁ যে ৫০০০তকৈ অধিক ফ্ৰেণ্ডছ আমি ফেচবুকত এডেই কৰিব নোৱাৰোঁ জাষ্ট প্ৰত্যেকটো বস্তুৰ এটা এটা লিমিট থাকে মানুহৰ খং হওক হাঁহি হওক ধেমালি হওক চব বস্তুৰ এটা এটা লিমিট তাৰ লগতে এইবোৰো ঠিক আছে ঠিক তেনেদৰে ফেচবুকে কোৱাৰ মতে যে আপোনাৰ তাত 5000 ফ্ৰেণ্ড লিষ্ট প্ৰপাৰ একদম পূৰা ফুল হৈ গ'ল আপোনাৰ ঠিক আছে তো সেই গতিকে আপুনি কোনো ধৰণৰ নতুন ফ্ৰেণ্ডছ আপোনালোকে এড কৰিব পৰা নাই ঠিক তেনেদৰে ইয়াৰ কাষতে আৰু এটা বস্তু লিখা আছে যে ইউ উইল নিড টু ৰিমুভ সামৱান ফ্ৰম ইয়ৰ ফ্ৰেণ্ড লিষ্ট টু এড সামৱান নিউ যদিহে আপুনি কোনোবা নতুন ব্যক্তি এজনক আপুনি ৰিকুৱেষ্ট কনফাৰ্ম কৰিব বিচাৰে বা একচেপ্ট কৰিব বিচাৰে তেখেতৰ ৰিকুৱেষ্টটো তে সেইটো ক্ষেত্ৰত আপুনি কি কৰিব লাগিব যিকোনো এজন ব্যক্তিক আপুনি আনফ্ৰেণ্ড কৰিব লাগিব তেতিয়া আপুনি নতুন এজন ব্যক্তিক আপোনাক কি কৰিব পাৰিব আপোনালোকৰ ফ্ৰেণ্ড লিষ্টত আপুনি এড কৰি ল'ব পাৰিব ঠিক তেনেদৰে মই সাইডত স্ক্ৰীন লগাই দিছোঁ আৰু আপোনালোকে স্ক্ৰীনত চাওক কেনেদৰে আমি ৫০০০তকৈ অধিক ফ্ৰেণ্ডছ আমি এড কৰিম ওকে ঠিক তেনেদৰে আপোনালোকে ইয়াতে চাওক যে মোৰ যিটো মেইন ফেচবুক প্ৰফাইল মণ্টু বৰুৱা ফ্ৰম আছাম যিটো মেইন প্ৰফাইল সেইটো অপেন কৰি লৈছোঁ ইয়াত অলৰেডি মোৰ 5000 ফ্ৰেণ্ড লিষ্ট ফুল হৈ গ'ল যেনেকৈ মই ইয়াতে যদি মই এবাউটত যদি যাওঁ ঠিক আছে এবাউটত যেতিয়া মই ক্লিক কৰিম কৰাৰ পিছত একদম তলত যাম ঠিক আছে যোৱাৰ পিছত ইয়াতে চাওক চি অল ফ্ৰেণ্ডছ বুলি আছে ইয়াতে দেখাম আপোনালোকক 5000 ফ্ৰেণ্ড লিষ্ট মোৰ একদম পূৰা প্ৰপাৰলি ফুল হৈ আছে ঠিক আছে ওপৰতে চাওক আপোনালোকে 5000 ফ্ৰেণ্ডছ একদম কমপ্লিট ঠিক আছে ঠিক তেনেদৰে ইয়াৰ পৰা মই এনেকুৱা দুজন ব্যক্তি মই আনফ্ৰেণ্ড কৰিম যি আজিলৈকে মোক কোনো ধৰণৰ ছাপৰ্টে কৰা নাই কোনো ধৰণৰ আজিলৈকে লাইক কমেণ্ট কৰা নাই ঠিক আছে তেনেকুৱা এজন ব্যক্তি বিচাৰি মই সোনকালে দুজন ব্যক্তি মই আনফ্ৰেণ্ড কৰি আপোনালোকক দেখাই আছোঁ ওকে মই এজন আনফ্ৰেণ্ড কৰিলোঁ তাৰ লগতে ইমান বিচাৰি পোৱা নাই কাৰণ বহুত সংখ্যক লোকেই মোক ছাপৰ্ট কৰে ঠিক আছে লাইক কমেণ্ট কৰি থাকে তে বিচাৰি পোৱা নাই ঠিক তেনেদৰে মোৰ ছেকেণ্ড এটা একাউণ্ট আছে মণ্টু বৰুৱা বুলি ঠিক আছে এটাটো মই আনফ্ৰেণ্ড কৰিলোঁ বিচাৰি তাৰ লগতে যিটো মণ্টু বৰুৱা এইটো মই আনফ্ৰেণ্ড কৰিলোঁ ঠিক আছে লাগিলে পিছত মই আকৌ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই একচেপ্ট কৰি ল'ম ঠিক আছে ঠিক তেনেদৰে দুজন মই আনফ্ৰেণ্ড কৰিলোঁ এতিয়াও 5000 দেখাই আছে এবাৰ ৰিফ্ৰেছ কৰি দিম বেক গৈ পেলাই আকৌ চিঅল ফ্ৰেণ্ডছত যাম চাওক 4998 টোটেল ফ্ৰেণ্ডছ মোৰ বৰ্তমান আছে ঠিক তেনেদৰে এতিয়া চাব মই যেতিয়া মই ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিম ঠিক আছে ধৰক মই এগৰাকী বাইদেউ একচেপ্ট কৰিলোঁ এইটো এটা একচেপ্ট কৰিলোঁ ঠিক আছে দুটা একচেপ্ট কৰিলোঁ নেক্সট এতিয়া যদি মই আকৌ এটা একচেপ্ট কৰিব যাওঁ নহ'ব কাৰণ দুটা আনফ্ৰেণ্ড কৰিলোঁ দুটা এড কৰিব পাৰিম কাৰণ মোৰ কিয় 5000 মোৰ ফ্ৰেণ্ড লিষ্ট ফুল হৈ আছিলে গতিকে মই 5000ৰ পৰা দুজন আনফ্ৰেণ্ড কৰিলোঁ দুজন মই এতিয়া এড কৰিব পাৰিলোঁ এতিয়া চাব মই নতুন এজন ব্যক্তি মই যেতিয়া এড কৰিম এতিয়া চাব ইয়াতে কি হ'ল আনএবল টু এড মোৰ ফ্ৰেণ্ডছ বুলি আহি গ'ল তাৰ তলতে লিখা আছে যে ইউ কেন হেভ আপ টু 5000 ফ্ৰেণ্ডছ অন ফেচবুক কেৱল আমি 5000 ফ্ৰেণ্ডছে আমি এড কৰিব পাৰোঁ ঠিক আছে গতিকে সেইটো কথা যদি আপোনালোকৰ 5000 ফ্ৰেণ্ড লিষ্ট ফুল হৈ যায় ঠিক আছে ঠিক তেনেদৰে নতুন মানুহ এড কৰিব বিচাৰে আৰু এইটো প্ৰয়োজন হয় এড কৰাটো ইম্পৰ্টেণ্ট কিয় কৈছোঁ কিছুমান এনেকুৱা ব্যক্তি থাকে যিসকলে আপোনালোকক লাইক নকৰে কমেণ্ট নকৰে ভিডিঅ' নাচায় আপোনাৰ ঠিক তেনেকুৱা কিছুমান ব্যক্তি আপোনালোকে ফ্ৰেণ্ড লিষ্টত যাব গৈ পেলাই আপোনালোকে কি কৰিব তেখেতসকলক আনফ্ৰেণ্ড কৰিব তাৰ সলনি আপোনালোকে নতুন মানুহক আপুনি এড কৰিব যে বাছ সেইটো কথা ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰি দিব